হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে সকলো। আৰু বহুত দিনৰ মূৰত আকৌ আজি এটা ভিডিঅ' লৈ আহিলোঁ। আৰু আজি আহিছোঁ ক'ত গম পায়নে? মহেশ ধাম। এই মন্দিৰভাগ আছে মৰিগাঁও জিলাৰ কুমৈ পাহাৰ আমকটা গাঁও। আৰু এয়া চিৰিখিনি যে দেখিছে, এইফালেৰে উঠি গ'লে একেবাৰে কৈলাশ পাইগৈ, মানে একেবাৰে ওপৰত। আৰু এয়া শিলবোৰ চাওকচোন, ইমানেই ওখ ওখ, দেখি নিশ্চয় ভাল লাগিছে হয়নে? এতিয়া আপোনালোকক অকণমান দেখুৱাই দিওঁ মন্দিৰভাগ। ইয়াতে যিহেতু ৩-৪ ঠাইত মন্দিৰ আছে, তথাপিতো মই এই ভাগকে দেখালোঁ, বেছি দেখুৱাব নোৱাৰিলোঁ। এতিয়া আহি পালোঁ একেবাৰে ওপৰতে থকা কৈলাশ ভাগলৈ। আৰু এয়া আপোনালোকে দেখিব পাৰিছে হয়তো, মোৰ পিছফালে আছে এই ত্ৰিশূলখিনি যে দেখিব পাৰিছে, সেইখিনিকে কৈলাশ বুলি কোৱা হয়। আৰু বেছি ওপৰলৈ উঠিবলৈ নোৱাৰিলোঁ, যিহেতু দেখা পাইছে আপোনালোকে শিলৰ মাজেৰে আহিব লাগে। আৰু একেবাৰে থিয় শিল বগাবলৈ অসুবিধা হয়, যিহেতু ল'ৰা ছোৱালী দুটাও মোৰ লগতে আছে। সেইবাবে আৰু ওপৰলৈ যাব নোৱাৰিলোঁ, যিহেতু ভয়ো লাগিলে অকণমান। এইখিনিৰ পৰাই আৰু ভগৱানক সেৱা কৰি পেলাই ঘূৰি আহিলোঁ। আৰু এয়া চাওকচোন, শিলেৰে আৱৰি থকা গুহাৰ মাজতে টোপ টোপকৈনো ক'ৰ পৰা পানী আহিছে কোনেও হয়তো ক'ব নোৱাৰে। এয়াই গংগা বুলি আমাক পৰিচয় কৰাই দিলে, আৰু আমিও আহিলোঁ চাবলৈ। এই মন্দিৰভাগৰ বিষয়ে যদি কিবা কওঁতে ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিয়ে যেন। আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব, কিন্তু কোনোবাখিনি যদি ভুল কিবা কৈছোঁ তেনেহ'লে শুধৰাই দিব দেই। ধন্যবাদ।